হাত বুলাই দিয়া না ও মা ভাল মানে এটা স্মৃতি মনত আছে নেকি মোক ক'ব? ইয়ারি পাখি পাখি এই মন পাখি লগা মোৰ মন চিলনিৰ জাকুৰে নমস্কাৰ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আজি এতিয়া আকৌ পুনৰ অনুষ্ঠানৰ সৈতে মই দীপক মিলি। আজি অনুষ্ঠানটি খুব ব্যক্তিক্ৰম হ'ব, যিহেতু মোৰ বাল্যকালৰ বন্ধু মোৰ সতীৰ্থ নিতিন বড়ি মোৰ লগত আছে। আৰু আজি অনুষ্ঠানটো সেইটো কাৰণে কৰা হ'ল যে তেওঁ গীত গাই খুব ভাল পায় আৰু গীতৰ লগত খুব জড়িত। তাকে এই মোৰ চেনেলটিৰ জৰিয়তে মই তেওঁৰ যিখিনি প্ৰতিভা আছে সেইখিনি আপোনালোকৰ মাজত দেখাব বিচাৰিছোঁ। আৰু তেওঁৰ পৰিচয়টো দিয়াৰ পূৰ্বে আজি আমি এই অনুষ্ঠানটি তেওঁৰ কণ্ঠৰে এটি গীতেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে তুমি কোনটো গীতেৰে আৰম্ভ কৰিবা? হয়, নমস্কাৰ। মই জুবিনদাৰ পাখি পাখি এই মন এই গীতেৰে মই অনুষ্ঠানটি আৰম্ভ কৰিব খোজোঁ। পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি জাকি মাৰি গইলা মেৰি অহা পদূলি বুটলিয়া নৰাৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইলা মেৰি অহা পদূলি বুটলিয়া নৰাৰি উৰি পাখি মেলি যাউৰি। ধন্যবাদ, খুব সুন্দৰ। আৰু আচলতে কি ক'ম, ভাষা নাই। তেওঁৰ কণ্ঠ আচলতে মই কি বুলি ক'ম, মানে বহুত ভাল লাগে আৰু হয়তো আপোনালোকে শুনি নিশ্চয় ভাল পাইছে বুলি মই আশা কৰিছোঁ। আৰু পিছত গীত শুনিম। পোনপ্ৰথমে মই তেওঁৰ পৰিচয়টো মই আপোনালোকৰ মাজত দিব বিচাৰিছোঁ। তোমাৰ পৰিচয়টো? হয়, নমস্কাৰ। মোৰ ঘৰ গোলাঘাট জিলাৰ বুলুংটেঙা গাঁও। মই এনেকৈ গীত চিত গাওঁ আৰু মোৰ পঢ়া শুনা ডিগ্ৰী থাৰ্ড চেমত পঢ়ি আছোঁ। এতিয়া আৰ্টছত পঢ়িছোঁ। আৰ্টছত ন? আজি অনুষ্ঠানটি বিশেষ আমি কথা নাপাতোঁ, হয়তো আমি লগ হৈ থাকোঁ ন। আজি আমি যিহেতু গীতৰ কাৰণে অনুষ্ঠানটো পাতিছোঁ, এইবাৰ মানে কোনটো গীত শুনাবা তুমি? জুবিনৰ চিলা চিলা চিলা। ৰিচেণ্টলি মানে যিটো এই কভাৰ ভিডিঅ' কভাৰ চং এইটো গাই থৈছোঁ। ফাৰ্ষ্ট টাইম মই গাইছোঁ। সেইটো মানে এতিয়া কি শুনাবা নেকি? সেইটো চিলা 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 মই তোৰ কাষৰে ঘূৰি ঘূৰি ফুৰো মই দৰে পোহৰে চিলা 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 মই তোৰ কাষৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ চিলা 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 মই তোৰ কাষৰে। মজা। অনুষ্ঠানটো সেইটো কাৰণে মানে পাতিছোঁ, মানে আজি কথা পিছত পাতিম বাৰু। আজি গীতেই শুনিম। ইয়াৰ পিছত মানে কোনটো শুনাবা তুমি? ইয়াৰ পিছত তুমি যে হিন্দী যে ইয়ালি মানে এই গানটো মানে খুব ভাল পাওঁ মানে শুনি। আমি এইবাৰ মানে তেওঁৰ কণ্ঠৰে আমি শুনিব বিচাৰিছোঁ জুবিনদাৰ গীতটো ন। यारी रहम वाली यारी यार पे कुर्बान सभी यारी वरत वाली यारी ये मेरी जान ये जिंदगी इश्क पे हो लुटा दूं मिटा दूं मैं अपनी खुदी यार पे हो लुटा दूं मिटा दूं मैं ये हंसती आली रहम वाली
यारी यार पे कुर्बाए सभी नहीं नारी दे খুব সুন্দৰ ভাল লাগিল মই কৈছোঁ আচলতে তেওঁৰ কণ্ঠ হয়তো মই শুনি নিজকে মানে মগ্ন হৈ যাওঁ গতিকে আপোনালোকে নিশ্চয় শুনি ভাল পাব বুলি মই আশা ৰাখিছোঁ আৰু গীত শুনিম তাৰ পূৰ্বে আমি আৰু অকণমান কথা পাতি লওঁ কাৰণ যিহেতু আমি বাল্যকালৰ বন্ধু হয় ত' এতিয়া মানে গীতৰ বাহিৰে মানে আৰু বেলেগ কিবা সপোন দেখিছা নেকি এতিয়া তুমি পঢ়ি আছা ন অঁ পঢ়ি আছোঁ কিবা বেলেগ সপোন গীতৰ বাহিৰে এনেকুৱা সপোনটো আছে বহুতেই আছে মানে নিজক মানে কি বেছি গীতৰ মাজলৈ মানে সোমাই যাব খোজা নেকি মানে এইটো আৰু হয় এইটো 100% হয় এইটো নিজে হ'ব খোজোঁ তেনেকৈ গান চান লিখিবও খোজোঁ আৰু ট্ৰাই কৰি আছোঁ ট্ৰাই কৰি দিবা একো নাই কিন্তু ক'ব নোৱাৰি ন তুমি যদি হয়তো কাইলৈ যদি ভাল যদি প্লেটফৰ্ম এটা পাই যোৱা গতিকে আমাৰো ভাল হ'ব কেতিয়াবা সেই আমি যে স্কুলত যিবিলাক মানে ধেমালি কৰিছোঁ সেইবোৰ মনত পৰে নেকি ভাল মানে এটা স্মৃতি মনত আছে নেকি মোক ক'বা নেকি অলপ ধেমালি টাইপ বা কাৰোবাৰ আছে সেইটো মোৰ মনত আছে হেৰি আমি গোটেই লগৰখিনিয়ে ৰিকেশ্যন দিয়ে এদিন ৰিকেশ্যনত আমি পইচা খেলিছিলোঁ পইচা খুব খেলিছিলোঁ সেইদিনা ছাৰহঁতে গালি পাৰে মানে ছাৰহঁতে পূৰা গালি পাৰে আৰু এদিনা আমি পইচা খেলি থাকোঁতে মানে আমি এটকাকৈ খেলা নাছিলোঁ সেইদিনা 3 টকাকৈ খেলিছিলোঁ 3 টকাটো তেতিয়া বহুত বেছি চুপাৰী কাৰণে খেলিছিলোঁ তেনেকৈ খেলি থাকোঁতে মানে মোৰ লগৰ এটাৰ লগত পুৰা জেং হৈছিল কাজিয়া লাগিছিল মানে এইটো একদম এইটো মানে হাইস্কুলৰ দিনৰ মানে জেং বুলি ক'লে জেং মানে সেইটো মানে মৰা সেইটো মানে সেইটো মনতে মানে থাকে মানে তেনেকৈ আৰু লাগিছিল আৰু সেইটো কথা তেতিয়া তহঁতো আছিলি সেইবোৰ থাকে আৰু সেইটো দিন মোৰ বহুত মনত পৰে সেই মানে বিশেষকৈ মানে কি হাইস্কুলৰ দিনকেইটা মানে বহুত একচুৱেলি মানে কি বুলি কয় মানে পাহৰিব নোৱাৰা মানে কিছুমান স্মৃতি দিন মানে সেইবিলাক পিছত আকৌ কথা পাতিম বাৰু আমি পুনৰ মানে আকৌ এটি গীত মানে শুনিব বিচাৰোঁ এইবাৰ কোনটো গীত শুনাব মানে জুবিনদাৰ মা গীত খুব মানে প্ৰিয় গীত সেইটো অকল মোৰে নহয় চবৰে হয় মানে মা গীত মোৰ প্ৰিয় হয় সেই গীতটো আমি এই গীতটো শুনিব বিচাৰোঁ ও গানেতি গুয়ানা ও মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই মা বুকুখন বিষাইছে মা ও গানেতি গুৱানা ও মা খুব সুন্দৰ আচলতে মানে কি হয় যেতিয়া মানে এইবিলাক মানে মা হওক বা এনেকুৱা গীতবিলাক মানে শুনিলে মানে নিজকে মানে এটা মানে বেলেগ মানে অনুভৱ এটা আহি যায় তো আৰু এইখিনিতে তোমাৰ কি নিজাববীয়াকৈ কিছুমান গীত ৰচিছা নেকি যে তোমাৰ নিজৰ যিবিলাক মানে চৰ্চিত গীত আছে নেকি আছে এনেই অলপ গুণগুণাব নেকি এনেই তুমি কি এলবাম হিচাপে নে কি নামটো কি ৰাখিছা আচলতে নামটো মেঘালী গীতিৰ নাম মানে এইটো মানে কি বস্তুটো এলবাম হিচাপে কি আগলৈ মানে কৰিম বুলি ভাবিছা নেকি কিবা এইটোৱে ভাবিছা ন আগতে আমি গীতটো অকণমান আমি গুণগুণাব শুনিব বিচাৰোঁ এজাক ধুমুৱা আহিল কৰেনো উৰুৱাই নিবলে তোমাৰ প্ৰথম চিনাকি তোমাৰ স্পৰ্শত বিলীন হওঁ তোমাৰ মজা খুব ভাল লাগিল মানে এটা সপোন নেকি এটা হেঁপাহ আছে নেকি যে মোৰ গীত এটা কৰিব মন আছে আছে বাৰু হেঁপাহ আছে আমাৰ মানে আশা থাকিল ইচ্ছা থাকিল যাতে আমি আগলৈ যাতে মোৰ বন্ধুৰ কণ্ঠত এটি গীত বা এলবামৰ সৈতে আমি শুনিবলৈ পাওঁ খুব মানে আশাবাদী আৰু আমি এইখিনি অনুষ্ঠানটি সামৰি মাৰিব খুজিছোঁ
যদি ভিডিঅ'টো চাই ভাল লাগে নহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু হয়তো জানে আপোনালোকৰ আজিকালি শক্তি বহুত ছ'চিয়েল মিডিয়া যদি আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো তেতিয়া আমি অত্যন্ত সুখী হ'ম কাৰণ যিহেতু বন্ধুৰ যিখিনি প্ৰতিভা সেইখিনি মই মানে খুবেই মই ছাপোৰ্ট কৰোঁ আৰু যদি আপোনালোকৰ ছাপোৰ্ট কৰিছে তেন্তে এটা কমেণ্ট কৰি জনাবলৈ পাহৰি যাব তুমি কিবা ক'বা নেকি হয় বন্ধুৱে বহুত কষ্ট কৰি আছে তাৰ চেনেলটোৰ দৰে গতিকে সকলোৱে কৰি দিব আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু কমেণ্ট বক্সত জনাই দিব মোৰ গান শুনি কেনেকুৱা লাগে বাৰু মই সেইটো পিছৰ কথা মই এইবোৰ খালি মানে তেওঁৰ যিখিনি প্ৰতিভা সেইটো আপোনালোকে কণ্ঠ শুনিলে গীত শুনিলে তাৰ কাৰণে কমচে কম ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ভৱিষ্যতে আমি ভালকৈ মানে তেওঁ মানে কণ্ঠত গীত শুনিবলৈ পাওঁ সেইটোৱে বিচাৰিছোঁ আৰু আমি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম